ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ পৰা এটা নটিচ আহিছে ফি ৱেইভাৰ বা ফ্ৰী এডমিশ্যন স্কিমৰ কাৰণে এটা নটিচ পাব্লিছ কৰা হৈছে। সেই নটিচত তোমালোকে চাব পাৰিবা কেনেকৈ তোমালোকে বা ফ্ৰী এডমিশ্যন পাবা আমি এইটো ভিডিঅ'ত জানিম। ইয়াতে চাব পাৰা তোমালোকে কৰিকণ্ডম ৰিগাৰ্ডিং অফিচ মেমৰেণ্ডাম নাম্বাৰ ইয়াতে তোমালোকক দিয়া হৈছে ৰিগাৰ্ডিং ফি ৱেইভাৰ স্কিম ফৰ 2025। ইয়াতে তোমালোকক বহুতো অপশ্যন দিয়া হৈছে। তাৰপিছত আমি ইয়াতে ক্লিক কৰিম কৰিকণ্ডমত ডিটেইলছত। তাতে ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে চাব পাৰা ইন পাৰ্চিয়েল মডিফিকেশ্যনছ অফ দ্য আৰ্লিয়াৰ অফিচ মেমৰেণ্ডাম ইয়াতে নাম্বাৰ দিয়া হ'ব। তাৰপিছত 25 regarding the fee waiver scheme, it is hereby informed that only ration card shall be considered for determining eligibility under the fee waiver scheme. যদি তোমালোকৰ তাৰ ৰেচন কাৰ্ড আছে তেতিয়াহে তোমালোকে ফি ৱেইভাৰ স্কিমত তোমালোকে ফ্ৰী এডমিশ্যন ল'ব পাৰিবা বুলি ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইয়াতে তলত দিয়া হৈছে যে ইফ দ্য ষ্টুডেণ্টছ ডাজ নট পজেছ এ ৰেচন কাৰ্ড দ্য ৰেচন কাৰ্ড অফ আইডাৰ পেৰেণ্টছ শ্বেল বি একচেপ্টেড ফৰ দিছ পাৰ্পাছ। যদি তোমালোকৰ নামত ৰেচন কাৰ্ড নাই তেতিয়াহ'লে পেৰেণ্টছৰ দিয়ে তোমালোকে এডমিশ্যনসমূহ ল'ব পাৰিবা বুলি ইয়াতে উল্লেখ কৰা হৈছে। আৰু তলত দিয়া হৈছে একৰ্ডিংলি দ্য ইনকাম চাৰ্টিফিকেট অফ দ্য পেৰেণ্টছ ইজ ন লংগাৰ এ ভেলিড ডকুমেণ্ট ফৰ এভেইলিং বেনিফিটছ অফ দ্য ফি ৱেইভাৰ স্কিম। যদি তোমালোকে ইনকাম চাৰ্টিফিকেট পেৰেণ্টছৰ দিছিলা তেতিয়াহ'লে সেইটো ভেলিড ডকুমেণ্ট নাভাবিব বা একচেপ্ট নকৰিব ফি ৱেইভাৰ স্কিমৰ কাৰণে ফ্ৰী এডমিশ্যন তোমালোকে নাপাব পাৰা। যদি তোমালোকে ৰেচন কাৰ্ড নিদিয়া তোমালোকে ফ্ৰী এডমিশ্যন নাপাব পাৰা বুলি ইয়াতে উল্লেখ কৰা হৈছে। কাৰণ এইবাৰ ইনকাম চাৰ্টিফিকেটটো ভেলিড এটা ডকুমেণ্ট নাভাবিব কাৰণ এইবাৰ ৰেচন কাৰ্ড থাকিলেহে তোমালোকে ফ্ৰী এডমিশ্যন পাবা বুলি ইয়াতে উল্লেখ কৰা হৈছে। এতিয়া তোমালোকে যদি সমৰ্থ পৰ্টেলত তোমালোকে যদি ৰেচন কাৰ্ডৰ জেগাত তোমালোকে যদি এইবাৰ ইনকাম চাৰ্টিফিকেট দিছিলা তেতিয়াহ'লে তোমালোকে অপশ্যন আহিব বাৰু তোমালোকে তাতে চেঞ্জ কৰি তোমালোকৰ ৰেচন কাৰ্ডসমূহ দিব পাৰিবা। এইখিনি আছিলে ভিডিঅ'টো। আৰু যদি কিবা ইনফৰমেশ্যন আহে তোমালোকক জনাবলৈ চেষ্টা কৰিম। কমেণ্ট কৰিবা যদি কিবা প্ৰব্লেম পোৱা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ জনাইছোঁ।